তো বন্ধুসকল আপোনালোকে ভাবি আছিলে কেতিয়া আহিব গণেশ পূজাৰ ভিডিঅ' তিনিচুকীয়াৰ আহি গ'ল। আপোনালোকে চাই লওক, ঠিক আছে, চাই লওক। আপোনালোকে অকল চাব গণেশ পূজা তিনিচুকীয়াত কেনেকুৱা হয় হা। তো সেইটোৱে চাব আজি কেনেকুৱাকৈ তিনিচুকীয়াত গণেশ পূজা হয়, কেনেকুৱা ধৰণৰ মূৰ্তি আনে, ঠিক আছে। মইতো যিহেতু ৰাজগড়ত থাকোঁ, ৰাজগড়ৰ ভিডিঅ' দেখাওঁ। তো আজি আহিছোঁ যেতিয়া তিনিচুকীয়াত মানে কিবা এটা ভিডিঅ' অলপ বনাওঁ আৰু যে আপোনালোকৰ মনটোও ভাল হৈ যায়। তো আজি আপোনালোকে অকল পূজা গণেশ পূজা হয় যে সেইখিনি ভিডিঅ' আপোনালোকক দেখাইছোঁ, তো চাই থাকক। এইটো হ'ল তিনিচুকীয়া অভাৰব্ৰিজ, এইটোৰো ভিডিঅ' দেখাম মই, এইটোৰো ভিডিঅ' মই দিম। তো আপোনালোকে চাই থাকক, আৰু পূজা আছে আৰু, তো চাই থাকক আপোনালোকে, ঠিক আছে। চাই কেনেকুৱা পালে? ভাল পালে নহয়?
যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ ইমানটোৱে টাটা বাই বাই